মাই ইউটিউব চেনেল দেৱজিৎ শইকীয়া আপোনালোকক আন এটা ভিডিঅ'লৈ আজি স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। গাইজ আমি এতিয়া পালোহি উৰণীয়া সেতু। আপোনাৰ নতুনকৈ গুৱাহাটীত ফ্লাইঅভাৰ এখন উন্মোচন কৰিছে, তাতে আমি চাব আহিলোঁ। এয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক, স্কিপ নকৰিব, চাই থাকক ফ্লাইঅভাৰখন। এয়া আমি এতিয়া ফ্লাইঅভাৰৰ ওপৰত, কি ধুনীয়া লাগিছে। খোজকাঢ়ি গৈ আছোঁ ফ্লাইঅভাৰৰ ওপৰেৰে, আপোনালোকক দেখাই গৈ আছোঁ। ইয়াত ইমান ধুনীয়া ধুনীয়া আলোকচিত্ৰ, ইমান ধুনীয়া ধুনীয়া ছবি আঁকি থৈছে, কি ধুনীয়া লাগিছে। অৰণ্য মানৱ যাদৱ পায়েঙৰ ফটো, কি ধুনীয়াকৈ আঁকিছে। কিমান ধুনীয়াকৈ আঁকিছে চিত্ৰশিল্পীবোৰে, কিমান ধুনীয়াকৈ অংকন কৰিছে। ইয়াতে যদি মানুহবোৰে পিক পেলায় কেনেকুৱা লাগিব আপোনালোকে কওকচোন। কিমান ধুনীয়াকৈ অংকন কৰিছে, কিমান কষ্ট। লক্ষদ্বীপ গাঁৱলীয়া প্ৰতিচ্ছবি, খোল বায়ন, এয়া নাঙল লৈ পথাৰ, নদী, এইফালৰ ৰাস্তাটো আপোনাৰ জনতা ভৱনৰ পৰা দিছপুৰ লাষ্ট গেটলৈকে গৈছে এইটো ৰাস্তা, আৰু এইফালৰ এই পোনে পোনে যিটো ৰাস্তা এইটো আপোনাৰ খানাপাৰালৈ গৈছে। ইমান ধুনীয়া লাগিছে। বিহাৰৰ ছবি, এইটো হাৰিয়ানা, এইটো আপোনাৰ আদিবাসী টি ট্ৰাইবৰ চাহ বাগানৰ এটা প্ৰতিচ্ছবি, কি ধুনীয়া লাগিছে, কিমান ধুনীয়াকৈ আঁকিছে।
ৰং তুলিকাৰে। আৰু এইফালে আপোনাৰ ত্ৰিপুৰাৰ ছবি। এই আপোনাৰ মটক জনগোষ্ঠীৰ ছবি অংকন কৰিছে। আৰু এইফালে আপোনাৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ এইটো ছবি। আহক চাই যাওক আপোনালোকে, মই দেখাই আছোঁ। এয়া হৈছে ঝাৰখণ্ড। বোলে কোচ জনজাতিৰ আপোনাৰ এয়া তাৰপিছত কোচ ৰাজবংশীৰ এইটো এখন ছবি, প্ৰতিচ্ছবি। এয়া ড্ৰেছ। এইফালে আপোনাৰ আছে উত্তৰ প্ৰদেশৰ চাওক। এয়া ঠেঙাল জনগোষ্ঠীৰ। আছে কছাৰী। আমি এতিয়া গৈ আছোঁ ছেক্ৰেটাৰিয়েটৰ সন্মুখৰ, তাৰ পৰা আৰম্ভ কৰি একেবাৰে খানাপাৰালৈ যিটো ৰাস্তা গৈছে সেইফালে গৈ আছোঁ। হিমাচল প্ৰদেশৰ অন্ধ্ৰপ্ৰদেশ। এইয়া আমাৰ বীৰ লাচিত বৰফুকনৰ ফটো। টাই আহোমৰ ড্ৰেছ, আহোম। এইয়া স্বৰ্গদেউৰ চুকাফাৰ ফটো, স্বৰ্গদেউ। এইফালে আছে গুজৰাটৰ। এইফালে আছে ওজাপালি ছবি, ছবি। তাৰপিছত এইফালে আছে আপোনাৰ জিকিৰৰ ফটো। এয়া চাওক। এইফালে আছে আপোনাৰ
কৰ্ণাটক কৰ্ণাটকৰ আমি প্লেনিংটো কৰিলোঁ সন্ধিয়া আহিবৰ কাৰণে। সন্ধিয়া কিয় আহিলোঁ? কাৰণ ইয়াতে লাইটিঙৰ ব্যৱস্থা কৰিছে, কি ধুনীয়াকৈ লাইটিং কৰিছে। সেইকাৰণে দিনত আহিলে গোটেইখিনি ভালদৰে দেখাব পাৰিলোঁ হ'লে। সন্ধিয়া সময়ত একচুৱেলি গুৱাহাটীত ট্ৰাফিকটো বেছি হয় আৰু যান বাহনৰ ভিৰটো বেছি হয়। দুপৰীয়া টাইমত অকণমান খালী হৈ থাকে, এতিয়া গোটেইখিনি আপোনালোকক ফটোখিনি দেখাব পাৰিলোঁ হ'লে। তো এতিয়া আপোনালোকক এইখিনিয়ে দেখাইছোঁ আৰু। এতিয়া আপোনালোকক বেলতলাৰ লাষ্ট গেট ফালে যোৱা ৰাস্তাটোৰ এইটো ফ্লাইঅভাৰৰ এই আপোনালোকক ছবিবোৰ দেখাম। আমি এতিয়া বেলতলাৰ লাষ্ট গেট ফালে যোৱা ৰাস্তাটোতে গৈ আছোঁ। ফ্লাইঅভাৰে গৈছোঁ, তাতে কি কি ছবি অংকন কৰা আছে চাওক আপোনালোকে। তলাতল ঘৰৰ ছবি, কাৰেংঘৰৰ ছবি, সাহিত্য সভা, মজা লাগিলে। আপোনালোকক আজি ইমানতে এৰিব লাগিব। ভিডিঅ'টো মই ইমানটা সামৰণি মাৰিছোঁ। তো গোটেইখিনি চালোঁ, আপোনালোককো দেখাবলৈ যত্ন কৰিলোঁ। চাওক ভিডিঅ'টো আপোনালোকে, চাই থাকক, এনজয় কৰক। কিমান ধুনীয়াকৈ ছবি অংকন কৰিছে চাই যাওক। আপোনালোকক দেখালোঁ এইখিনি কি কি আছে কি কি নাই। ফটোবোৰ ভাল লাগিল, ঘূৰি ভাল লাগিল। ফ্লাইঅভাৰখনত ঘূৰি ভাল লাগিল। ধুনীয়াকৈ গোটেই ছবিবোৰ অংকন কৰিছে শিল্পীসকলে, বহুত কষ্ট কৰিছে।